নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ পঢ়াবলৈ বিচাৰিছোঁ অসম জাতীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ বতৰ আৰু ঋতু নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু সম্ভৱ হ'লে বহীত প্ৰশ্ন উত্তৰসমূহ লিখি ল'বা। তেতিয়াহ'লে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। ইয়াতে এখন তালিকা দিয়া আছে। তালিকাত বাওঁফালে অসমীয়া মাহ দিয়া আছে আৰু সোঁফালে সেই অসমীয়া মাহৰ কোনকেইখন ইংৰাজী মাহ পৰে, গতিকে সেই ইংৰাজী মাহকেইখনৰ নামকেইটা আমি লিখি উলিয়াব লাগিব। প্ৰথমতে আছে বহাগ মাহ। গতিকে বহাগ মাহৰ ইংৰাজী কোন মাহ পৰে? এপ্ৰিল আৰু মে', অৰ্থাৎ এপ্ৰিলৰ আধা আৰু মে'ৰ আধা পৰে। তাৰপিছত জেঠ মাহত মে' আৰু জুন মাহ, আহাৰ মাহত জুন আৰু জুলাই, শাওণ মাহত জুলাই আগষ্ট, ভাদ মাহত আগষ্ট ছেপ্টেম্বৰ, আহিন মাহত ছেপ্টেম্বৰ অক্টোবৰ, তাৰপিছত কাতি মাহত অক্টোবৰ নৱেম্বৰ, আঘোণ মাহত নৱেম্বৰ ডিচেম্বৰ, পুহ মাহত ডিচেম্বৰ জানুৱাৰী, মাঘ মাহত জানুৱাৰী ফেব্ৰুৱাৰী, ফাগুন মাহত ফেব্ৰুৱাৰী মাৰ্চ আৰু চ'ত মাহত কি পৰিব? মাৰ্চ এপ্ৰিল। ছাত্ৰ ছাত্ৰীসকল, এতিয়া অনুশীলনে থকা প্ৰশ্নসমূহলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটো আছে, বৰষুণ কেনেকৈ হয়? উত্তৰ: ডাৱৰত থকা জলীয় বাষ্প ঘনীভূত হৈ বৃদ্ধি হৈ পানীৰ টোপাললৈ পৰিণত হৈ বৰষুণৰ সৃষ্টি হয়। ২ নম্বৰ প্ৰশ্ন, বতাহ কিয় বলে? উত্তৰ: তাপমাত্ৰাৰ তাৰতম্যৰ বাবে বিভিন্ন স্থানত বিভিন্ন মাত্ৰাত চাপ হয়। ফলত উচ্চ তাপমান অঞ্চলত বায়ু উত্তপ্ত হৈ ওপৰলৈ যায় আৰু সেই অঞ্চলত নিম্নচাপৰ সৃষ্টি হয়। ফলত নিম্নচাপ অঞ্চললৈ বায়ু প্ৰবাহিত হয়। এতিয়া ৩ নম্বৰ প্ৰশ্নলৈ আহা, কুঁৱলী কেনেকৈ পৰে? উত্তৰ: যেতিয়া উষ্ণ আৰ্দ্ৰ বতাহ শীতল পানীৰ ওপৰেৰে গতি কৰে, তেতিয়া আৰ্দ্ৰতা ঘনীভূত হৈ কুঁৱলীলৈ পৰিণত হয়। ৪ নম্বৰ প্ৰশ্ন, আকাশখন মেঘে ঢাকি ধৰিলে গৰম উঠে কিয়? উত্তৰ: আকাশখন মেঘে ঢাকি ধৰিলে গৰম উঠে কাৰণ মেঘে পৃথিৱী পৃষ্ঠৰ পৰা বিকিৰণ হোৱা তাপক আবদ্ধ কৰি ৰাখিব পাৰে। ৫ নম্বৰ প্ৰশ্ন, বতৰৰ আগজাননী কি কি কামত লাগে? উত্তৰ: বতৰৰ আগজাননীয়ে সকলোকে সজাগ কৰি তোলে, বিশেষকৈ জাহাজৰ নাবিক, সাগৰৰ মাছ ধৰা মাছমৰীয়া, বিমান চালক, পৰ্বত আৰোহণকাৰী আদিক সহায় কৰে। ৬ নম্বৰ প্ৰশ্ন, বেছিভাগ উৎসৱ জাৰৰ দিনত পাতে কিয়? উত্তৰ: বেছিভাগ উৎসৱ জাৰৰ দিনত পাতে কাৰণ জাৰৰ দিনত জাৰৰ পৰা হাত সৰাৰ উপায় থাকে আৰু বৰষুণ অহাৰ সম্ভাৱনা কম থাকে। ফলত উৎসৱসমূহ উলহ মালহেৰে শান্তিৰে পালন কৰিব পাৰি। ৭ নম্বৰ প্ৰশ্ন, জাৰৰ দিনতকৈ গৰমৰ দিনত আমি পানী বেছিকৈ খাওঁ কিয়? উত্তৰ: জাৰৰ দিনতকৈ গৰমৰ দিনত বেছিকৈ আমি পানী খাব লাগে কাৰণ গৰমত আমাৰ গাৰ পৰা বহুত পৰিমাণৰ ঘাম ওলায়। আমি যদি পানী পৰ্যাপ্ত পৰিমাণৰ নাখাওঁ, তেতিয়া ডিহাইড্ৰেশ্যন বা পানী শূন্যতা হোৱাৰ ভয় থাকে।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক এটা কৰি দিয়া, আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন প্ৰেছ কৰিবা, যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ তালৈ পোনে পোনে গৈ পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ। ধন্যবাদ।